ৰাজপথ যোৰহাটবাসী সমূহ ৰাইজ আই মাতৃসকল বন্ধু বান্ধৱসকল অসমৰ চুকে কোণে য'ৰ পৰা আহিছে সকলো বৈষ্ণৱবৃন্দলৈ কমলাবাৰী সত্ৰৰ টংকেশ্বৰ বৰবায়নে সেৱা জনাইছোঁ। আজি জুবিন গাৰ্গৰ 13 দিনত ভৰি দিছেহি তেওঁৰ স্বৰ্গগামী হোৱা। আমি তেওঁক স্বৰ্গগামী হোৱা বুলি আমি মনত ভবা নাই। সকলো অসমবাসীৰ হৃদয়ত জুবিন গাৰ্গ স্থিতি হৈ আছে। মই আশা ৰাখোঁ নিশ্চয় সকলো হৃদয়ৰ থকা জুবিন গাৰ্গ আকৌ পুনৰ জুবিন হৈ জন্মগ্ৰহণ কৰিব। এই অসমত বেছিদিন নাই, এই অসমত জন্মগ্ৰহণ কৰিব জুবিন গাৰ্গ। মই কমলাবাৰী সত্ৰৰ এজন বৈষ্ণৱ হৈ এই বাক্য উত্থাপন কৰিছোঁ। সেয়েহে এই বৈকুণ্ঠৰ গায়ন বায়নযোৰা আমি গাবলৈ লৈছোঁ। এইখিনি কৰোঁতে আমাৰ অনেকখিনি কুটি ৰৈ যাব বাবে আপোনালোকে মৰিখন কৰিব আৰু আই মাতৃসকলে আমি হৈধ্বনি দিয়াৰ লগে লগে উৰুলি দিব। জয় গুৰু শংকৰ, জয়
শঙ্কৰ মাধৱে ও হে ভৈলা অৱতাৰ ও রে ইবার করিও হরি শঙ্কৰ ইবার করিও হরি বৈকুণ্ঠ দ্রুতায় বৈকুণ্ঠ রে সেই স্থানে নিজ গুরু শঙ্কৰ মাধৱ ইবার করিও হরি জগত উদ্ধার
কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিদু অধিকাৰী কৃষ্ণ শ্ৰেষ্ঠ দেৱনা হীনাহি আৰ সৃষ্টি স্থিতিয়ন্ত কাৰী তান্ত বিনয়ান নাহি কেৱ জানিবা বিষ্ণু হে সমস্ত জগতে ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হৰি অপৰাধ বিনাশন তজুন নাৰায়ণ জানি নামে পকি আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল
জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰে গুৰু সন্তোষৰ ধে হৰে বোলা বোলে কি জনোৱা হ'ব আমাৰ গুৰুজনাই কীৰ্তনত লিখিছে যেতিয়া কৃষ্ণদেউ বৈকুণ্ঠ প্ৰয়াণৰ সময় হ'ল তেতিয়া তেওঁ প্ৰাণতকৈও অধিক প্ৰিয় উদ্ধৱক তেওঁ কৈছিলে যে মোৰ গুণ যশ গায়া কৰে যিটো নৃত্য নাহি তাৰ চিন্তা কিছু গহিলো কৃত্য আজি এই আমাৰ সকলোৰে অতি প্ৰিয় জুবিন গাৰ্গৰ আজি মৃত্যু তিথি মৃত্যুৰ এই যি কৰ্ম আজি শ্ৰদ্ধাঞ্জলি হিচাপে যিখিনি কৰা হ'ল নাম কীৰ্তনৰ শেষত সমস্তজনে এই ফুল তাল বাদ্যৰে ভগৱন্ত চৰণত যথাৱত সেৱা জনালে এই সেৱাও যেন সম্পূৰ্ণ সুফল প্ৰাপ্তি হওক ভগৱন্ত চৰণে যেন এই সেৱাভাগী নিজ ভাণ্ডাৰৰ দ্ৰব্য বুলি গ্ৰহণ কৰি এই অজমাদি জুবিন গাৰ্গ ডাঙৰীয়া জড়িতে আছে দুই পৰাই যেন সবাৰ প্ৰতি অঘোৰাপন্ন হওক আৰু তেওঁ যেন স্বস্থান প্ৰাপ্তি হৈ কৃপা হওক ইয়াকে আমি ভগৱন্ত চৰণৰ প্ৰাৰ্থনা আমি ধন্যবাদ নিবেদন কৰিলোঁ গায়ন বায়নৰ দলটি সংগীত নাটক একাডেমী বঁটাপ্ৰাপক টংকেশ্বৰ হাজৰিকা বৰবায়নৰ তত্বাৱধানত আৰু পৰিচালনাত আছিল যতীন্দ্ৰ মহন্ত পংকজ শইকীয়া বৰবায়ন আৰু মনোৰঞ্জন বৰা আমি সদৌতি দলকে আমি ধন্যবাদ নিবেদন কৰিছোঁ।